নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকক পাতত দিয়া সৰু মাছ আৰু বুঢ়া কোমোৰাৰ সৈতে কণীৰ এখন শুকান ভাজি বনাই দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টি শেষলৈ চাই থাকক। আৰু ইয়াৰ বাবে লৈছোঁ মই এই দুটা পিঁয়াজ, এইখিনি আদা নহৰু আৰু এইকেইটা জলকীয়া। কোমোৰাখিনিও মই ভালদৰে ধুই সৰু সৰুকৈ কাটি লৈছোঁ। আৰু এইকেইটা লৈছোঁ মই দৰিকণা মাছ, এইকেইটাও ভালদৰে ধুই হালধি নিমখ সানি থৈছিলোঁ। আৰু যিহেতু মই মাছখিনি পাতত দিম, সেইকাৰণে কলপাতখিনি জুইত অকণমান সেকি লৈছোঁ। জুইত অকণমান সেকি ল'লে পাতখিলা কোমল হয়, ফাটি নাযায় সোনকালে। সেইবাবে মই আটাইখিনি পাত এনেদৰে জুইত সেকি ল'লোঁ। এয়া মোৰ পাতখিনি সেকা হৈ গ'ল। এই পিঁয়াজটো মই কোমোৰাৰ কাৰণে অকণমান ডাঙৰকৈ কাটিছোঁ আৰু এটা পিঁয়াজ মই মাছখিনিৰ কাৰণে সৰু সৰুকৈ কাটিছোঁ। আদা নহৰুখিনি থেতেলি লৈছোঁ আৰু জলকীয়াকেইটা সৰুকৈ কুটি লৈছোঁ। এইখিনি জলকীয়াৰ আধা মই কোমোৰাত দিম, আধা সৰু মাছখিনিত দি দিম। এতিয়া এই মাছখিনি মই কলপাতত মেৰিয়াম। এয়া কলপাতখন মই ভালদৰে দীঘলকৈ পাতি লৈছোঁ। ইয়াত আৰু এখিলা পাত জাপি দিম। দুখিলা পাত মই এনেদৰে মিলাই ল'লোঁ। এতিয়া মই নিমখ হালধি সানি থোৱা মাছখিনি ইয়াত দি দিলোঁ। আৰু সৰু সৰুকৈ কাটি থোৱা জলকীয়াও আধাখিনি দি দিম। পিচি থোৱা আদা নহৰুখিনিও দি দিম। সৰু সৰুকৈ কাটি থোৱা পিঁয়াজখিনিও ইয়াত দি দিম। পিঁয়াজখিনি মই সৰু সৰুকৈ এইকাৰণেই কাটিছোঁ যে এইখিনি ভাপত সিজিব লাগিব। সৰুকৈ দিলে সোনকালে সিজিব। এতিয়া মই প্ৰায় 2 চামুচ তেল দিলোঁ, মিঠাতেল। আৰু এতিয়া এই মাছখিনিৰ এটা সৰু টোপোলা বনাম। এনেদৰে মই টোপোলাটো বনাইছোঁ। মোৰ টোপোলাটো বনোৱা হৈ গ'ল। এতিয়া কলপাতৰ ৰছীৰে মই এই টোপোলাটো বান্ধিম। এয়া মোৰ টোপোলাটো বন্ধা হৈ গ'ল। এইফালে মই গেছত কেৰাহীখন পাতি দিলোঁ। কেৰাহীখনত পানী দিছোঁ আৰু এই ষ্টেণ্ডডাল ওলোটাই পানীত নলগাকৈ দি দিছোঁ। তাৰ ওপৰত মাছৰ টোপোলাটো দি দিছোঁ যাতে পানীত নেলাগে, সেইটো ধ্যান ৰাখিব। আৰু এতিয়া মই ঢাকনিখন লগাই দিম। এইখিনি হৈ থকালৈকে মই সেইফালে আকৌ এটা কেৰাহী বহাই দিছোঁ কোমোৰাখিনি ভাজিবৰ বাবে। কেৰাহী গৰম হ'ল, মই তেল দি দিলোঁ। এতিয়া পিঁয়াজ দি দিলোঁ। কাটি থোৱা জলকীয়াখিনিও দি দিম এতিয়া। এতিয়া মই কোমোৰাখিনি দি দিম আৰু ভালদৰে ভাজিম। লগতে নিমখ হালধিখিনিও দি দিম আৰু অকণমান লৰাই
ঢাকনিখন লগাই দিম। এইফালে মোৰ মাছৰ টোপোলাটো লুটিয়াই দিবৰ হৈছে। এয়া লুটিয়াই দিলোঁ, আকৌ ঢাকনি লগাই দিলোঁ। এইফালে মোৰ ভাজিখনো সিজি আছে, ভালদৰে সিজা নাই বাৰু। লগতে অকণমান মই জিৰা গুড়ি আৰু লাল মিৰ্চ দি দিলোঁ আৰু ঢাকনিখন লগাই দিলোঁ। এইফালে আকৌ মই এইটো চাইছোঁ, মাছৰ টোপোলাটো হোৱা নাই, আকৌ ঢাকনি লগাই দিলোঁ। এয়া মোৰ কোমোৰা ভাজিখন হৈ গৈছে। এনেকৈও আমি খাব পাৰোঁ, কিন্তু মই ইয়াত এটা কণী দি দিম আজি। কণী দিলে ইয়াৰ টেষ্ট আৰু বেছি বাঢ়ি যায়, খাবলৈ বহুত ধুনীয়া লাগিব। কণী দিয়াৰ পিছত বেছি সময় নালাগে, অকণমান লৰাই নমাই দিব পাৰিম। এয়া মোৰ হৈয়ে গ'ল কোমোৰা ভাজি। আপোনালোকে দেখিছেনে? আপোনালোকেও চেষ্টা কৰিব এনেদৰে ভাজিবলৈ আৰু খাই পেলাই মোক জনাব কমেণ্ট কৰি। এইফালে মোৰ মাছৰ টোপোলাটো হৈ গ'ল, ভালদৰে সিজিছে। এতিয়া মই এইটো আপোনালোকক খুলি দেখুৱাম। এয়া চাওক, ইমান ধুনীয়াকৈ কোমলি গৈছে। এয়া চাওক, মাছবোৰ, মাছ পিঁয়াজ সকলো ধুনীয়াকৈ সিজিছে আৰু আদা নহৰু এটা সুন্দৰ গোন্ধ আহিছে। আপোনালোকে এনেদৰে খাব পাৰিব, পিটিকিও খাব পাৰিব, যেনেধৰণে ইচ্ছা কৰে তেনেদৰে খাব পাৰিব। আপোনালোকে বনাবলৈ চেষ্টা কৰিব আৰু মোক জনাব কমেণ্ট কৰি, এটা লাইক কৰি দিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।